মানে শ্ৰেষ্ঠ মুখা পাবলৈ সক্ষম হ'লোঁ তাতে আমি আৰু আপোনাৰ কাৰণে আজি শ্ৰেষ্ঠ মুখা পাবলৈ সক্ষম হৈছোঁ সদৌ অসম ভাওনা প্ৰতিযোগিতাত। এয়া গাইছ আপোনালোকে জানা যোৰহাটৰ যোৱাই আৰু ডাঙৰ নাটদা years later. নমস্কাৰ বন্ধু বান্ধৱ ব্লগ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে ব্লগটো চাব বুলি আশা কৰিছোঁ। কোন কোন আহিছে হ'লে কমেণ্ট এটা কৰিব আৰু ভিডিঅ' বনাই যাম, ব্লগ বনাই যাম আৰু তাকে মানে বনাবলৈ আপোনালোকে ছাপোৰ্ট কৰিব। আৰু মোৰ কেমেৰা দি আছে আমাৰ এজন নামটো কৈ দিয়া, দেৱাশিষ বৰদলৈ বুলি ক'লে বিখ্যাত। আৰু আমি ইয়াতে আছোঁ, ভাল লাগিছে ইয়াত অকলে চাওক মজা পৰিৱেশ আৰু তাকে মানে কিবা এটা ভাল লাগিছে ইয়াতে। এইফালে ভাওনা চলি আছে চাওক, এইফালে আমাৰ বৰদলৈ আৰু মানে ভাল লাগিছে আৰু দিয়ক। তাকে ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। 12 seconds later. আমি আছোঁ এতিয়া চেলেংহাট ভাওনা প্ৰতিযোগিতা 2024। এইফালে আমাৰ এইটো বৰদলৈ আছে। বৰদলৈ কেনেকুৱা লাগিছে? বৰদলৈ আমাৰ ড্ৰেছ আছে, বৰদলৈ আমাৰ মুকুন্দা জোপানত আছে আৰু বৰদলৈ বাৰু ছেটিংছটা আছে, আপোনালোক সকলোৱে যোগাযোগ কৰিব। বৰদলৈ ছেটিংছৰ নামটো কি আছিলে? মানে বৰদলৈ নতুন মানে কৰি আছে ভাওনা, নামটো দিয়া নাই, মানে দিব নামটো। যোগাযোগ কৰিব, ডেছক্ৰিপশ্যনত মানে আপোনাৰ নাম্বাৰটো দি দিম আৰু মোৰ লগত যোগাযোগ কৰিলে বৰদলৈক পাই যাব। আৰু চিনি পোৱাসকলে বৰদলৈ বুলি কমেণ্ট এটা কৰি দিব। কেনেকুৱা লাগিছে? ভাল লাগিছে। এনেকৈ জেগাটো বৰ ধুনীয়া বনাইছে আৰু আমাৰ বৰদলৈ এইটো মেইন মানুহ। ছেটিংছত কোনোবাই যোগাযোগ কৰিব পাৰে বৰদলৈক। তেনেকৈ চলি আছোঁ ইয়াত ভাওনা কৰিবলৈ আহিছোঁ কথা কৈ দিয়া কিবা এটা। দৰকাৰ হ'লে যোগাযোগ কৰিব, নাম্বাৰটো দি দিম বাৰু, তাকে দিয়ক। বন্ধুসকল, এয়াই চেলেংহাট ভাওনা প্ৰতিযোগিতাৰ মূল তোৰণ। আমি এতিয়া ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া প্ৰথম দৰ্শনী চলি আছে ইয়াতে। আমি অলপ সোনকালে পালোহি আৰু ব্লগ বনাম বুলি ভবা নাছিলোঁ, সেইকাৰণে ইয়াতে আৰম্ভ কৰিছোঁ। চাই থাকক বন্ধুসকল, কি পাৰোঁ দেখুৱাই যাওঁ আপোনালোকক। এয়া মই প্ৰথম দৰ্শনীৰ মেকআপ ৰুমত আছোঁ আৰু ইয়াতে আমাৰ দীপাংকনত ককাইদেউহঁত আছে, তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এয়া গাইছ আমাৰ এইফালে ইঞ্জিনিয়াৰ আছে, আমাৰ এইটো ইঞ্জিনিয়াৰে মুখা খেলিব। কোৱা তোমাৰ নামটো পৰিচয় দি দিয়া। নমস্কাৰ, মুকুন্দ শইকীয়া। এয়া ভাওনা কৰিবলৈ কম্পিটিশ্যন আজি কি চলাইছা? আজি হইনা চলাম। চলোৱা নাই, চলাবা। চলামগৈ আমাৰ এজন নতুন হয়, সিহঁতৰ গাঁও এখন নাই। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, অৰণ্যজ্যোতি শইকীয়া। ঘৰ এইটো তাতে, ঘৰটো ক'ত কৈ দিয়া? আমাৰ এইফালে মেইন মানুহজন আছে ডিকুদা। এই ডিকুদা কওক, খবৰ খাতি কওক। খবৰ খাতি ভালে। ভাওনা কৰিবলৈ আহিলোঁ, বহুত গৰম আজি, জোল বৈ আহিছে। জোল বৈ আহিছে, তাকে ভাওনা কেনেকুৱা পাইছে কেইদিন ইয়াত? ভাওনা ভালে, ভাওনা ধুনীয়া হৈছে। ভাওনা ধুনীয়া হৈছে। আৰু বাকী পৰিয়ালৰ খা খবৰ ঠিকে আছে। পৰিয়াল গৈ আছিলে? পৰিয়াল সৰু কথা। তাকে ঠিকে থাকে চলি আছে পৰিয়াল? ঠিকে চলি আছে, ঠিকে থাকে পুৰা পুৰা টাফা। বোলে বিয়া পাতি মানুহজনে বোলে এই মানে ভাওনা চাওনা নকৰা হ'ল বোলে? নাই বিয়া পাতি এতিয়া ভাওনা কৰিবই লাগিব। ভাওনা যিহেতু আপুনি আছে নাই বিয়া পাতি বোলে ভাওনা চাওনা নকৰা হ'ল, মই কোৱা শুনিছোঁ। নাই সেইটো নহয়, মানে ভাওনা আমাৰ তেজত আছে একদম। সেইটো গম পাইছোঁ, হিৰে আছে। মোক দীপাংকতে কৈছে ডিকুদাই বোলে বিয়া পাতি ভাওনা এৰিলে বোলে। নাই নহয়, আমি মানে সংস্কৃতিৰ লগত জড়িত আৰু থাকিব। এতিয়া এৰি নিদিওঁ, ভৱিষ্যতলৈকে আমাৰ এইটো থাকিব। নাই এতিয়া বাইদেউ গৈছে। নামটো ৰজত। ঘৰ ইয়াত নে? মোৰ চাৰিঙাফল দিয়ে। আমাৰ ডিকুদাৰ সেইফালে। আজি কি ভাও কৰিছে? মই আজি বামুণী কৰিছোঁ। বামুণী? তাকে ভাল। এয়া গাইছ আপোনালোকে জানা যোৰহাটৰ যোৱাই আৰু ডাঙৰ নাটদা। তাকে বিয়া কেতিয়া আপোনাৰ? আপুনি চলাই কৰি কিবা এটা বিয়াখন মানে হ'বগৈ লাহেকৈ। এতিয়া ভাওনা কৰি আছোঁ, হ'ব
আৰু ৰাইজে গম পাবই হ'লে নহয় মানে যোৰহাটৰ পৰা কি পইচা হ'ব নি মানে কিবা এটা ভাল ইয়াততো স্বাধীন টিপাল লাগিব তাকে দিবলৈ আমাৰ টিপাল মানে মোৰ কথা এটা হয় কি মোৰ কাক মাতো এনেকুৱা হৈছে মানে টিপালখন যেতিয়া ধৰি দিম নহয় চব আহিব সেইটো হ'ব টিপাল ধৰিব লাগিব তাকে আমাৰ বিয়াখন ডাঙৰকৈ পাতিব লাগিব একদম ডাঙৰকৈ হ'ব পথাৰত হ'ব মই চুখা ওপৰত কিবা এটা কওঁ মুখা মানে কথা এটা কি যে আজি ভাওনা আছে বিশ্বৰথৰ ব্ৰহ্মত্ৰপ্ৰাপ্তি অযোধ্যা উদ্ধাৰ ইয়াতে আপোনাৰ বুঢ়া আৰু কি হেৰি হৰিণা আৰু গৰু এনেকৈ বুঢ়া নাই তাৰপিছতে এতিয়া লাষ্ট চিন একদম মানুহ উলিয়াব তাকে খবৰ খাতি অকণ কৈ দিয়ক এতিয়ালৈকে ভালেই আছোঁ বাৰু দেই ৰাইজ বিয়া পাতিলে বেয়া হ'ব অকণমান বিয়া পাতিলে খালি ভাওনা আহিব মানে টাইম দিব নোৱাৰিম কেলৈ নোৱাৰিব নাই নাই তেতিয়াতো সংসাৰৰ মানে হেৰিবিলাক বেছি হৈ যায় সংসাৰ তত্ত্ববিলাক বেছি হৈ যায় তাকে আৰু দিবাংগতা একদম বিন্দাছ মানুহ এইটো তাকে ভাওনা কৰি আছে তাৰ আপোনালোকে মুখা লাগিলে যোগাযোগ কৰিব পাৰে আমাৰ দীপাংকৰ লগত একদম হাঁহি থকা মানুহ ডেছক্ৰিপশ্যনৰ নাম্বাৰটো পাই যাব দি দিম ডেছক্ৰিপশ্যনত মই নাম্বাৰটো দি দিম দীপাংকতা আৰু দীপাংকতা মোৰ লগত যোগাযোগ কৰিলে দীপাংকতাক পাই যাব মেইন মানুহটো যোৰহাটৰ যোৱাই এইফালে আছে চন্দ্ৰমণি আপোনালোকে সকলোৱে চিনি পায় এইফালে আমাৰ চন্দ্ৰমণি দা তাই খবৰ খাতি কওক ভালে আছোঁ ভাওনা কৰি আছে লগ পালোঁ ভাল লাগিলে প্ৰতিযোগিতা চলি আছে ভাওনা এতিয়া প্ৰথম দৰ্শনী হৈ আছে আৰু দ্বিতীয় দৰ্শনী আছে আমাৰ এতিয়া চলি আছে এটা চিন কৰি আহিলোঁ আৰু ভাল লাগিলে লগ পাই আৰু আমাৰ চন্দ্ৰমণি দা টিচাৰ আপোনালোকে বহুতে নাজানে চাগে আৰু জনাখিনিয়ে জানে কিছুমানে আৰু কেনেকৈ মিলাই আপুনি তেনেকৈ দিয়ে আৰু যথেষ্ট কষ্ট হৈছে যিহেতু ভাওনা ভাল পাওঁ ভাওনাটো কৰিবই লাগিব গতিকে দিনত স্কুল কৰি ৰাতি যেনে তেনে মিলাইছোঁ ৰাতৰ ভাওনাবোৰ প্ৰায় এৰা নিচিনা হৈছে মানে দিনত স্কুল আৰু ৰাতি ভাওনা মানে ৰেগুলাৰ ভাওনা আমাৰ চন্দ্ৰমণিয়ে থাকে যিসকলে গম পায় আৰু গম নোপোৱা কিন্তু মোৰ চেনেলত কিছুমানে চাই আছে ন ক'ব মানে কৰি আছোঁ আৰু বেছ নাই আৰু নাৰী বা চৰিত্ৰত বেছ আৰু তাকে আপোনাৰ ঘৰ ক'ত আছিলে তাকে ভাল অভিনয় ভালকৈ চাই ভাল লাগে সকলোৱে মন জয় কৰে আৰু বিশেষকৈ ডেমো ভাওনা কৰা হৈছেনে হয় কৰা হৈছে কৰি আছোঁ এইকেইদিন আছে কাইলৈ প্ৰতিযোগিতা আছে বাৰু লখিমপুৰত আজি আছে কালি আছিলে আছে আৰু কৰি আছোঁ এই মাৰ্চ মাহটো থাকেই যে ভাওনা এনেকুৱা হৈছে তাকে ভাল লাগিল লগ পাই দেই ভাল লাগিল আপোনালোকে চেনেলটো আগবঢ়াই নিবাত সহায় কৰিব এইফালে আহিলোঁ আমি পূৰা দোকানত ইয়াত সৰু ল'ৰা ছোৱালী খেলা বস্তুবোৰ আছে দাদা এইবোৰ গদা কিমানকৈ 50 টকা এই দুটা দিয়ক এই দুটা লৈছোঁ আমি বৰষুণ দেখুৱাই দিয়া গদা দুটা দেখুৱাই দিয়া ভালকৈ এই গদা দুটা লৈছোঁ আৰু বসন্ত ঘৰত দিবগৈ পূৰা গদা আৰু এয়া লগ পাইছোঁ A few moments later. উপভোগ কৰিবৰ বাবে আমি দিয়ক আকৌ দিবা দিয়া এইটো কি লৈ আছে এইটো সেই কোনোবা এটা দিলেহি পুতলা গদা এটা তাৰপৰা ৰ'ব মানুহজন ৰৈ দিয়ক পূৰা ফূৰ্তি মানে এই আমাৰ মাইনা এটা আছে দিয়া ভাইটিয়ে খেলি আছে বস্তু চাওঁ বন্ধুসকল এয়া দ্বিতীয় দৰ্শনীৰ নাটৰ মেকআপ চলি আছে আৰু সকলোৱে ধুনীয়াকৈ মেকআপ লোৱাত ব্যস্ত হৈ আছে আৰু তেনেকৈ আজি আমি এই নাটভাগত মুখা চলাবলৈ আহিছোঁ আমি ঘোঁৰাৰ মুখা চলাম আৰু সকলোৱে চাব ভিডিঅ' বঢ়াই দিম এয়া বন্ধুসকল মোৰ কেমেৰা সন্মুখত আছে মনজিত বৰা দাদা এয়া দাদা মানে আগতো লগ পাইছোঁ যদিও ইমান মানে কথা বতৰা নাই আমাৰ মাজত আজি গাড়ীত একেলগে আহিছোঁ সেইকাৰণে অলপ ভালকৈ চিনাকি আৰু ব্লগটো আজি বনাইছোঁ কওক দুআষাৰ ভাওনা দুআষাৰ মানে একেবাৰে নতুন নাটক এখন কৰিবলৈ আহিছোঁ নতুন ভাও খুব কনফিউজ মই ভয় খাই আছোঁ বেটা তাতে কনফিউজ আপোনাৰ ভাওটো কি চান্দকেতু সেনাপতি এটা বৰ ভয় খাই আছোঁ বুজিছা নাই তোমাৰ মানে নিজে ভাবি আছে নাই ভয় খাব লাগে জোষ্ট নপাৰিব আপোনাৰ জোষ্ট আছে ন আৰু আপোনাৰ মাতটো এনেকৈ ইমান ডাঙৰ এতিয়া ভিডিঅ' ডাঙৰতে দিয়ক মাতটোতো ডাঙৰেই এইপিনে ভয়তহে মাতটো ওলোৱা নাই আচলতে মাতটো ডাঙৰেই এয়া মাতটো বোলে শুনিছে গাইছ আৰু আপুনি কি ভাল পায় এনেই অকণমান ভাওটো চবেই গাবলৈ চেষ্টা কৰোঁ গাওঁ বুলি নহয় আৰু যিটোকে দিয়ে সেইটোকে মুকুতা কৰি মানে ভগৱান চক্ৰপাত ধৰিলে অল ৰাউণ্ডাৰ আৰু এওঁ 100 200
এই চব আৰু চেষ্টা কৰোঁ আৰু চেষ্টা তাকে কৰি কি আছে গাওঁ চেষ্টা নাজানো। বুলি নহয় আপুনি কৰিয়ে আছে আমি দেখিছোঁ তাকে আৰু কি হয় নাজানো ৰাইজে কেনেকুৱা পায় ৰাইজে জানিব তাকে ভাওনাখন কৰি ভাল লাগিব চাগে আজি নিশ্চয় একেবাৰে নতুন নাটক নতুন এখন নাট সকলোৱে চাই ভাল পাব বুলি ভাবিছোঁ কি হয় বাকী মঞ্চত কি হয়গৈ নাজানো আৰু নাই ভাল হ'ব ঈশ্বৰৰ লীলা ঈশ্বৰৰ দৃষ্টি আছে ভাল হ'ব তাকে ভাল লাগিলে লগ পায় ধন্যবাদ আৰু এইফালে আমাৰ বিশ্ব ন ই আমাৰ লগতে মুখা চলাই আছে আৰু নতুনকৈ ওলাইছে নতুন মানে আগৰ পৰাই মুখা চলায় কিন্তু মই লগ পোৱা নতুন আৰু তাকে কোৱা কিবা এটা মানে মুখাৰ ওপৰতে কোৱা তুমি মুখা লোৱা মুখা আমাৰ বেছি দিন হোৱা নাই বাৰু কণ্টেক্ট কৰিব তাকে ল'ৰাটো কণ্টেক্ট মানে মোৰ এখন নাম্বাৰ দিয়া মোৰ লগত কণ্টেক্ট কৰিলে সিহঁতি আমি একেলগে থাকোঁ আৰু ই আজি ভাও গৈছে ভাওটো কি আছিলে গৰুৱা ভাও হৈছে আৰু ভাল হওক এয়া প্ৰথমখন নাটৰ ইতিমধ্যে সমাপ্ত হৈছে এতিয়া ছেকেণ্ড শ্ব' আৰম্ভ হ'ব তাকে ভিডিঅ'টো চাই থাকক এয়া বিশ্বও মেকআপ লৈ ৰেডি হৈছে আৰু সকলোৱে ইতিমধ্যে ড্ৰেছ পিন্ধিলে পাছত আপোনালোকে দেখিছে পাছফালে বিশ্বৰ চাই থাকক ভিডিঅ'টো আমি আজি ৰাজীৱ দাৰ মুখা চলাবলৈ বসন্ত আৰু মই আহিছোঁ এয়াই হৈছে ৰাজীৱ দাই আজিকালি মুখা চলাবলৈ এৰিছে লাহে লাহে আৰু তাকে আমাক মাতিছে চলাম তাকে ভিডিঅ' ভৰাই দিছোঁ এতিয়া আমাৰ মুখা ভিডিঅ'তে চাওঁ আজিৰ পৰা এই অস্থায়ী সম্পৰ্কৰ আতিথ্য কৰিব গ্ৰহণ এয়া আমি মুখা ভিডিঅ' ভৰাই দিলোঁ আৰু কেনেকুৱা পালে জনাব কমেণ্ট বক্সত যদি ভাল হৈছে ভাল বুলি জনাব আৰু যদি কিবা কাৰণত বেয়া হৈছে বুলি জনালেও কোনো কথা নাই আমি বেয়া নাপাওঁ আৰু মানে সমালোচনা নকৰিব কাৰণ সমালোচনা কৰিলে আমাৰ যিটো ভুল হৈছে সেইটো শুদ্ধ নহ'ব যদি ভুল হৈছে শুধৰাই দিব তাকে আৰু ভিডিঅ'টো চাই থাকক বন্ধুসকল ব্লগটো চালে আৰু ব্লগটো এতিয়া শেষ কৰিম বুলিয়ে ভাবিছিলোঁ তাকে মানে শ্ৰেষ্ঠ মুখা পাবলৈ সক্ষম হ'লোঁ তাতে আমি আৰু ভাল লাগিছে প্ৰথমবাৰৰ বাবে দেই মানে শ্ৰেষ্ঠ মুখা পাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদৰ ফলতে আজি পাবলৈ পালোঁ মানে আৰু তেনেকৈ ভাল লাগিছে ৰাতিপুৱাই সুখৰ খবৰটো শুনিলোঁ আৰু ভিডিঅ'টো চাই থাকক আৰু আজি শ্ৰেষ্ঠ মুখা সন্মান পাবলৈ যাওঁতে মোক ভাওনা জগতলৈ উলিয়াই নিয়াত সহায় কৰা মোৰ দাদা মহাত্মা দাস ওৰফে মাইনা সৌৰভ দা তাৰপাছত ৰাজীৱ দা তেনেকৈ বহুতখিনি ব্যক্তিৰ কথা মই আজি ল'বই লাগিব সুনীল আৰু বিশেষকৈ মোৰ গুৰুদেৱ দীপাংকৰ নাথ ককাইদেউক বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ বাবে আজি অকণমান আগবাঢ়ি যাব পাৰিছোঁ লগতে সৌৰভ দা আৰু ৰাজীৱ দাকো ধন্যবাদ আপুনি ভাওনাখন কৰিব মতাৰ বাবে আৰু আপোনাৰ কাৰণে আজি শ্ৰেষ্ঠ মুখা পাবলৈ সক্ষম হৈছোঁ সদৌ অসম ভাওনা প্ৰতিযোগিতাত চেলেঙাটত আৰু মোৰ লগত বসন্তও আছিলে বসন্তৰ ভিডিঅ'ত ওলাবলৈ লাজ কৰে বসন্ত দিলোঁ নে ফটো ভিডিঅ' আৰু চাই থাকক এতিয়া পুৰস্কাৰ আনিবলৈ যাম মই আৰু দাদা যাব দাদা গাড়ীত যাম ৰাজীৱ দা যাব বসন্ত যাব তেনেকৈ আমি কেইজনমান যাম আৰু গাড়ীত যাম চাওক ভিডিঅ'টো চাই থাকক এয়া সময় হ'ল 4:24 আৰু আমি এতিয়া পুৰস্কাৰ নিবৰ বাবে আগবাঢ়ি গৈ আছোঁ চেলেঙাটৰ দিশে আৰু চাই থাকক আপোনালোকে ৰাজীৱ দা আগত এয়া দাদা আৰু এইফালে আছে আমাৰ বসন্ত আৰু পাছতে ৰাহুল এয়া ভাস্কৰ আৰু এইফালে মই তাকে গৈ আছোঁ
পুৰস্কাৰ আনিবলৈ মনটো ভাল লাগি আছে এই ৰাইজ বন্ধুসকল। এতিয়া নেক্সট ডে এতিয়া আমি পাই গ'লোঁ এইফালে ভাওনা জেগা দেখিছে আৰু এইফালে ৰাহুল আছে। আমি কি কেলৈ আহিছোঁ ইয়াত কৈ দিয়া আজি পুৰস্কাৰ নিবলৈ আৰু আমি পুৰস্কাৰ আনিবলৈ আহিছোঁ। আমি মানে কালি ঘোঁৰা দুজন চলাইছিলোঁ, শ্ৰেষ্ঠ মুখা পাবলৈ সক্ষম হ'লোঁ আৰু মোৰ কাৰণে এটা সুখ মানে ভাল লাগিছে, প্ৰথম পাইছোঁ এইবাৰ তাকে আৰু ইয়াত আহিছোঁ। এতিয়া পুৰস্কাৰ অলপ দেৰিকৈ দিব অলপ সোনকালে পালোহি আৰু মানে এই প্ৰথম বুলি নহয় মানে এইবোৰ শুভ কামত সোনকালটো থাকে ন আৰু সোনকালে আহিছোঁ। চাওঁ কি হয়, পুৰস্কাৰ লওঁ আৰু সকলোৱে মৰম দিব তাকে চাই থাকক। A few inches later. ইয়াত আজি দক্ষযজ্ঞ নাট আছে, মহিলাসকলে কৰিব আৰু মানুহে আহিলেই আৰু সময় প্ৰায় 6টামান বাজিছে। আমি 5টামান বজাতে পালোহি দেই ৰাইজ। আজি ৰাজীৱদাৰ মনটো বহুত সুখী। ৰাজীৱদাৰ মানে মুখাই আজি প্ৰথমবাৰৰ বাবে সদৌ অসম ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ মুখা সন্মান পাবলৈ সক্ষম হৈছে আৰু ৰাজীৱদাই ধুনীয়াকৈ চুৰিয়া গামোচা কুৰ্তা পিন্ধি ৰেডি হৈছে আৰু ৰাজীৱদাৰ লগতে ময়ো ৰেডি হৈছোঁ। আমি দুইজনে পুৰস্কাৰ সংগ্ৰহ কৰিম আৰু ব'লক আমি পুৰস্কাৰ সংগ্ৰহ কৰিব যাওঁ। তাকে আৰু ভাল লাগিছে আজি ৰাজীৱদা আছে, আমি দুয়োটাই পুৰস্কাৰ সংগ্ৰহ কৰিম। তাকে ভিডিঅ'টো চাই থাকক গাইজ, যি পাৰোঁ দেখুৱাই যাম। গাইজ 5টা বজাতে আহিলোঁ আৰু এতিয়া সময় হ'ল 9:30 আৰু এতিয়াও পুৰস্কাৰ সংগ্ৰহ কৰিব পৰাই নাই আৰু ইয়াত মিটিং হৈ আছে, তাকে আমনি লাগিছে। ফাইনেলি গাইজ এয়া আমি পুৰস্কাৰৰ প্ৰমাণপত্ৰ পাই গ'লোঁ আৰু বহুত দিনৰ এটা আশা আছিলে এনেকৈ পুৰস্কাৰ পোৱা আৰু আজি সেই মনৰ আশাটো পূৰ্ণ হ'ল। ভিডিঅ' তেনেকৈ পুৰস্কাৰ লোৱা দেখাব নোৱাৰিলোঁ, মানে তাত তেনেকৈ সময়ো নহ'লে আৰু তাকে আজি বহুত সুখী অনুভৱ কৰিছোঁ, ভাল লাগিছে।